हेलो गाइज पुनर्बार मोर चैनल उपास ब्लगले आपनालोকক स्वागतम जनाइছো। আজি তো बहुत देरिया हो गल ब्लग स्टार्ट करा टाइम এতিয়া কেটা বাজিছে आई थिंक 6টা বাজিলে নেকি ন 6টাই বাজিলে এতিয়া যাবলৈ লৈছো ঢেকিয়াখোৱা নামঘৰলে আজি ফাকুৱা বুলি সেৱা কৰি আহোগৈ তো থাকক মোৰ লগত শেষলৈকে ভিডিঅ'টোত আৰু চাই থাকক কি কৰিম কেনেকৈ যাম যিখিনিতো যোৰহাটৰ সবে ঢেকিয়াখোৱা গৈছে কিন্তু যিখিনি নাই যোৱা সেইসকলে চাই ল'ব ইয়াত কেনেকুৱা হয় ঢেকিয়াখোৱাৰ আচলতে পৰিৱেশটো বেছি কথা নকওঁ ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ শেষলৈকে থাকিব Narai. Tahun ban pilih dia. Oh, diok. No, ini je mau dulu. ফাইনেলি নামঘৰ পালোহি এয়া ভৰি হাত ধুই পেলাই যাম এতিয়া চাকি জ্বলাবলৈ আজিনো ইয়াত ভাওনা আছে Rode, moi time board hai dos sab. প্ৰস্তুতি চলি আছে আজি বহুত ভাল টাইমত আহিছোঁ ইয়াৰ ৰ'বলৈ টাইমেই নাই এয়া আজি মনোৰঞ্জনৰ কাৰণে আহিছে মনৰ আশা কি ভাবিছা তুমি দুবো কৈ দিয়া Bhobadu kamera. ভবাদনো কেমেৰা আগতে নকৰে খুব বেছি সিধা সাদা হয় Mu sini pa manuale comment di dibo sabe. Kiman sida sada. ইয়াত আপোনালোকে দেখা পাইছে সকলোৱে ভাওনাৰ প্ৰস্তুতি চলাই আছে ইয়াত মেকআপ ষ্টাৰ্ট হৈ গ'ল যিহেতু 8:30টাৰ পৰাই আৰম্ভ হ'বলগীয়া কথা আছিলে এয়া আজি নামঘৰত পতা ভাওনাৰ ইয়াৰ দৃশ্য দাদা ইয়াৰ নে ভাও কিহৰ হয় ইয়াৰ এখেতৰ অঁ কেইটামান বজাৰ পৰা ষ্টাৰ্ট হ'ব ন ভাওনা অঁ দাদা ইয়াৰে নে অঁ ভাও কিহৰ হয় তোমাৰ ভাও কিহৰ হা এক্সপিৰিয়েঞ্চ মানে পুৰা মেকআপত হেৰি হৈ আছে হেৰিয়া কৈ পুৰা ভাওনাখনৰ বিষয়ে অকণমান কওকচোন ভাওনাখনৰ নামটো কি অঁ অকণমান সাৰাংশটো কওকচোন সাৰাংশটো বিপ্ৰ এই কৃষ্ণৰ লগত যে সখী হয়গৈ সেই বিপ্ৰ দুখীয়া আছিল যে সেই বিপ্ৰ কৃষ্ণ
কিবা এমুঠিবিলাকে খালত বিষ গোটেই হেৰি হৈ গ'ল ঘৰে দুৱাৰে অঁ সেইটো একে যাওঁ অঁ আৰু হেৰি এবাৰ ৰাইজে অনুষ্ঠিত হয় নেকি আমাৰ নামৰ কমিটি মানুহে অনুষ্ঠিত ভাওনাখন অঁ সেইটো বিষয়ে আমাৰ ঢেকীয়াখোৱা নামঘৰ কমিটিয়ে কৰে কমিটিয়ে কৰে ন থলুৱা আৰ্টিষ্ট নাই ক'ৰবাৰ পৰা নিমন্ত্ৰিত থলুৱা অঁ এইটো বহুত দীঘলীয়া নহয় নহয় ন নহয় নহয় ছুটি বাকী ভাল লাগিলে ধন্যবাদ থাকিলে ইয়াত বিভিন্ন ধৰণৰ আৰ্ট কৰি থোৱা আছে চিত্ৰৰে ইয়াত ধুনীয়াকৈ চিত্ৰাংকন কৰা হৈছে ইয়াত লিখি থোৱা আছে যে আদি দৈত্য হিৰণ্যক শিপু বলিয়াৰ নৰসিংহ ৰূপে দিয়া অহিয়া বিদাৰিলা তাৰ যেতিয়া ভগৱান শ্ৰীকৃষ্ণই নৰসিংহৰ অৱতাৰ লৈ পেলাই প্ৰহ্লাদক ৰক্ষা কৰিছিল সেই বিষয়ে ইয়াত ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে লগত চিত্ৰাংকনো কৰি থোৱা আছে বেলেগ বেলেগ চিত্ৰ এয়া চাওক এয়াও পৰশুৰামৰ বিষয়ে বিভিন্ন ধৰণৰ আপোনালোক আহিব পাৰে যিসকল যোৰহাটৰতো সকলোৱে জানে কিহৰ কাৰণে ঢেকীয়াখোৱা বিখ্যাত কিন্তু যিসকল যোৰহাটৰ নহয় সেইসকলো আহিছে কিন্তু যিসকল নাই অহা আহিব আৰু চাব ঢেকীয়াখোৱাৰ সেই মনোৰম দৃশ্য এতিয়া দুই এখন ফটো মাৰোঁ তাৰ পাছত ঘৰলৈ ৰাওনা হ'ম আহোঁতে আমি ইয়াত কাৰণে সোমাইছোঁ যিহেতু ইয়াত সাংস্কৃতিক অনুষ্ঠান আছে মানে ফাকুৱা উপলক্ষে ইয়াত সদায় পতা হয় সেইটো কাৰণে নাই বোলো চাই যাওঁ আৰু বাহঁতৰ ইয়াত প্ৰগ্ৰেম আছে যিমানখিনিলৈকে পাৰোঁ চাওঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম যিখনলৈকে আপোনালোকে চাই থাকক আপোনালোকে দেখা পাব ধুনীয়াকৈ किसी भी कारणवश में उसको नहीं लेके आ पाया लेकिन अभी लास्ट 2.5 साल से मेरी शादी को 29 साल हो गए 29 साल पहले
काई थाने प्यारो लागे परदेस जी काई थाने प्यारो लागे আশা কৰোঁ আপোনালোকৰ ব্লগটো চাই চাই ভাল লাগিলে। এই জাষ্ট আহি ঘৰ পাইছোঁহি। আজিলৈ ব্লগটো ইমানেই আছিলে। টাটা, বাই বাই, গুড নাইট, সকলোকে শুভৰাত্ৰি এণ্ড হেপ্পী হোলী। বাই।